ৰাহুল গান্ধীৰ লগততো মোৰ বহুত পুৰণা ফটো আছে মইতো কোৱা নাই যে মই কংগ্ৰেছ কৰা নাছিলোঁ মই কংগ্ৰেছ কৰিছিলোঁ যেতিয়ালৈকে কংগ্ৰেছ কৰিছিলোঁ তেতিয়া ৰাহুল গান্ধীক নেতা হিচাপে মানিয়ে কংগ্ৰেছ কৰিছিলোঁ কিন্তু যেতিয়া দেখিলোঁ যে এইজন নেতাৰ যোগ্য মানুহ নহয় তেওঁৰ লগত থাকি তেওঁলোকক ৰাজনীতি কৰিব নোৱাৰি তেতিয়া আমি তেওঁলোকক অপোজ কৰি তেওঁলোকৰ পৰা ওলাই আহিছোঁ হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আপুনি যি কৈছে আপোনাৰ নেতা হোৱাৰ যোগ্যতা ৰাহুল গান্ধী ডাঙৰীয়াৰ নাই হয় আপুনি ঠিকে ধৰিছে কাৰণ আপুনি জানিছিল কিয়নো ৰাহুল গান্ধী ডাঙৰীয়া কাৰ নাতি আছিল ৰাহুল গান্ধী ডাঙৰীয়া আছিল লৌহ মানৱী ইন্দিৰা গান্ধীৰ নাতি আছিল আৰু কোনগৰাকী ইন্দিৰা গান্ধী যিগৰাকী ইন্দিৰা গান্ধীয়ে ভাৰতবৰ্ষৰ চিৰবৰি পাকিস্তানক দুটুকুৰা কৰি দিছিল আৰু সেইগৰাকী ইন্দিৰা গান্ধীৰ নাতি ৰাহুল গান্ধী ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰীয়া কাৰ পুত্ৰ আছিল আপুনি ভালকৈ জানে সেইগৰাকী ৰাজীৱ গান্ধী যিগৰাকী ৰাজীৱ গান্ধীয়ে নিজৰ দেশৰ বাবে নিজৰ দহৰ বাবে দেশৰ জনগণৰ বাবে নিজৰ প্ৰাণ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল সেইগৰাকী আছিল ৰাজীৱ গান্ধীৰ পুত্ৰ ৰাহুল গান্ধী আপুনি জানিছে আৰু আপুনি ভালকৈ জানে যে ৰাহুল গান্ধী ডাঙৰীয়াই নিজেও দুৰ্নীতি নকৰে আৰু কোনো দুৰ্নীতিগ্ৰস্ত নেতাক নিজৰ দলত প্ৰশ্ৰয় নিদিয়ে সেইটো কথা আপুনি ভালকৈ জানে আৰু সেই কাৰণে আপোনালোকে কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য হৈছিল কিয় জানে মই আপোনাক মনত পেলাই দিছো আপুনি যেতিয়া বিধায়ক হৈছিল ৰাহুল গান্ধী ডাঙৰীয়াৰ ভৰিত পৰি কংগ্ৰেছ সোনিয়া গান্ধী ডাঙৰীয়াৰ ভৰিত পৰি যেতিয়া মন্ত্ৰী হৈছিল বিধায়ক হৈছিল বিধায়ক হৈয়ে আপুনি যেতিয়া নলবাৰী ষ্টেচনত খগৰাপাৰত যেতিয়া আপুনি কয়লাৰ সিন্ডিকেটৰ আৰম্ভ কৰিবলৈ লৈছিল যেতিয়া তৰুণ গগৈ ডাঙৰীয়াই সিন্ডিকেটৰ বিৰুদ্ধে সৰব হৈছিল আপোনাৰ হোৱে বায়ু থকা ব্যক্তিৰ নাম যেতিয়া আৰক্ষীৰ হাতত পৰিছিল আৰক্ষীয়ে বিচাৰি আছিল তেতিয়া আপুনি ভাবিছিল যে কংগ্ৰেছত থাকিলে বা ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত যদি আপুনি থাকিব লাগে তেতিয়ালে আপোনালোকৰ জেল যোৱাটো নিশ্চিত আছিল এই কাৰণে কিয়নো ৰাহুল গান্ধী ডাঙৰীয়াই নিজেও দুৰ্নীতি নকৰে আৰু কোনো দুৰ্নীতিগ্ৰস্ত নেতাক প্ৰশ্ৰয় নিদিয়ে সেই কাৰণে আপুনি কৈছে ৰাহুল গান্ধী ডাঙৰীয়াৰ আপোনাৰ নেতৃত্ব নেতা হ'ব নোৱাৰে আপোনাৰ নেতা কোন হ'ব পাৰে অমিত শাহ ডাঙৰীয়া কিয়নো অমিত শাহ ডাঙৰীয়াই মাৰ্ডাৰ কেছত জেলত গৈছিল ন সেই কাৰণে আপোনালোকে অমিত শাহ ডাঙৰীয়া আপোনাৰ নেতা হ'ব পাৰে আপোনাৰ নেতা কোন হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাৰ নামত মানৱেন্দ্ৰ শৰ্মা হত্যাৰ অভিযোগ আছে যাৰ নামত লুইজ বাৰ্জাৰৰ অভিযোগ আছে যাৰ নামত হাৰদা কেলেংকাৰীৰ অভিযোগ আছে যাৰ নামত আলফাৰ নামত ধন দাবী কৰি লকাবজ্জৰ অভিযোগ আছে তেনেকুৱা নেতা আপোনাৰ নেতা হ'ব কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াৰ দৰে নিকা ভাৱৱৰ্তীৰ নেতা কেতিয়াও আপোনাৰ নেতা নহয় আৰু আপোনাৰ লগৰ দৰে দুৰ্নীতিপৰায়ণ সিন্ডিকেট মাষ্টাৰৰ দৰে ব্যক্তিসকলক কেতিয়াও ৰাহুল গান্ধী ডাঙৰীয়াৰ দৰে নেতাই কেতিয়াও প্ৰশ্ৰয় নিদিয়ে আৰু সেই কাৰণে আপুনি কংগ্ৰেছ এৰিবলৈ বাধ্য হৈছিল আৰু আপুনি যিটো কথা কৈছে সেই কাৰণে কৈছো যে ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত আপুনি কাম কৰিব নোৱাৰে কোনো দুৰ্নীতিগ্ৰস্ত নেতাই ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত থাকিব নোৱাৰে